হেল্ল' এভৰিৱান, শিৱসাগৰৰ পৰা মই কংকনাক জনাইছোঁ আপোনালোকক নমস্কাৰ। কেক এটা বনোৱাৰ আটাইতকৈ আমনিদায়ক কামটো হৈছে বেটাৰটো বনোৱা। সেই যে ফেটি থাকিব লাগে, ইমান সময় লাগে, মোৰ যে হাত বিষাই যায়গৈ। গতিকে তাৰ কাৰণে মই এটা বুদ্ধি সাজি উলিয়ালোঁ। সেইটো কি জানেনে? যিকেইটা বস্তু আমি মিক্সিত দিব পাৰোঁ, যেনেকৈ ধৰক প্ৰথম চেনিখিনি দি ল'লোঁ, তাৰপাছতে দিলোঁ ৰিফাইন তেল, তাৰপাছতে ডিম 3টা মই যিটো দিওঁ সেইটো হিচাপতে আপোনালোকক কৈ গৈছোঁ কথাখিনি। 3টা দিয়াৰ পাছত সেইখিনি এটা মই পেষ্ট বনাই ল'লোঁ মিক্সিত। আৰু তাৰ পাছতে এটা বাউলত ল'লোঁ আটাটো মই লৈছোঁ অমৃত আটা, যিটো বগা আটাটো সেইটো লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আশীৰ্বাদ আটাটো ল'ব পাৰে। মই সেইটো দি বনাই চাইছোঁ, সেইটো দিলেও একেই ভালেই হয়। আৰু সেইখিনি দিয়াৰ পাছত তাত দি দিলোঁ এচামুচ বেকিং। শুকান আটা আৰু বেকিংখিনি চামুচখনে অকণমান মিহলাই লৈ তাত যে মই যিটো বেটাৰ বনাইছিলোঁ মিক্সিৰ জাৰত, সেই গোটেইখিনি দি দিলোঁ। আৰু যিহেতু মই ঘৰত কেইটামান কল আছিলে, গতিকে ভাবিছিলোঁ যে কলো দি দিওঁ। সেইকাৰণে কলকেইটা এখন এনেকৈ কাটা চামুচেৰে প্লেট এখনত ভাঙি লৈছোঁ। মই সেইটো পিছে মিক্সিত দিয়া নাই দেই, এনেকৈ ভাঙি লোৱাৰ পাছত তাত সেই বাটাৰটোত মিক্স কৰি দিলোঁ। মই সাধাৰণতে কেকটো কুকাৰত বনাওঁ, গতিকে কুকাৰটো প্ৰিহিট কৰিবৰ বাবে মই সেই কামৰ মাজতে ৰাখি দিলোঁ। তাত 10 মিনিটমান যেতিয়া প্ৰিহিট হৈ গ'ল, তাৰপাছতে মই এটা এয়া দেখিছে নহয় বাউল এটা ৰেডি কৰি লৈছোঁ। তাত দিছোঁ কাগজ আৰু লগতে তেল দি মেলি অকণমান গ্ৰীজ কৰি লৈছোঁ আৰু তাৰ ওপৰত সেই বেটাৰটো দি দিছোঁ। বেটাৰটো দিয়াৰ পাছত এনেকৈ অলপ জোকাৰি দিছোঁ, যদি তাত বাবলছ থাকে তেতিয়াহ'লে সেইখিনি ওলাই যায়। এইটো ৰেডি হৈ গ'লত যিহেতু মই প্ৰিহিট কৰি থৈছিলোঁ কুকাৰটো, তাত এটা ষ্টেণ্ড দি মই এইটো বহাই দিলোঁ আৰু তাত পাছত প্ৰায় 45 মিনিটমান লাগিলে। তাৰপিছতে মোৰ ৰেডি হৈ গ'ল মোৰ কেক। কিন্তু সেইখিনি যা যোগাৰ কৰোঁতে মোৰ টেবুলখনৰ অৱস্থাটো কি দেখিছেনে? গতিকে সেইখিনি কামটো আকৌ প্ৰথমতে সামৰি লৈছোঁ। যিহেতু সেইটো কেকটো পাতিলোঁ, সেইটো বাৰু কাম আজৰি হ'লোঁ। এতিয়া এইখিনি কাম কৰি লৈছোঁ। ধুবলগীয়া বাচনখিনি বেচিনত ভৰাই দিছোঁ আৰু জৰ যি বস্তু বহুতখিনি গোটাই লৈছিলোঁ, যিহেতু সেইখিনি জেগাত থৈ ল'লোঁ। আৰু দেখিছেনে মোৰ এয়া সকলোখিনি পূৰা আজৰি হৈ গ'ল। আৰু এয়া হৈ গৈছে মোৰ কেক। এইটো মই 4টা বজাত বনাইছোঁ আৰু 6টা বজাত ধুনীয়াকৈ চাহৰ লগত খাইছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। বাৰু আজিলৈ আহিছোঁ দেই, পুনৰ লগ পাম, বাই বাই।